हेलो फ्रेंड्स की खबर आपनलोকৰ निश्चय ভালে থাকে খবৰ সো फ्रेंड्स আজি মই আপোনালোকক মুৰ্গীৰ কৰাইজা ডিজিজৰ ওপৰত কিছুমান দিহা পৰামৰ্শ আগবঢ়াম বুলি ভাবিলো সো আজি মই আপোনালোকক মুৰ্গীৰ কৰাইজা ডিজিজ হলে কি কৰিব লাগিব আৰু এই ডিজিজটো কিয় হয় কাৰণবিলাক কি আৰু লক্ষণ কেনেকুৱা আৰু আমি কি ট্ৰিটমেন্ট কৰিব লাগিব সো সকলো ডিটেইলছ মই আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে অৱগত কৰিম সো फ्रेंड्स আজি আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব সো গুটেই কথাবিলাক আপোনালোকে বুজিব পাৰিব ঠিক আছে তেনেহলে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো সো फ्रेंड्स এই ডিজিজটো মানে কৰাইজা ডিজিজটো এবিধ ব্যাকটেৰিয়াৰ ফলত হয় সেই ব্যাকটেৰিয়াৰ নাম হৈছে এবি ব্যাকটেৰিয়াম পেৰাগেলিনৰম অকমান মানে এটো মানে বেলেগ ধৰণৰ নাম আৰু फ्रेंड्स মানে কি মুৰ্গীৰ যেটো চকু থাকে চকুৰ তলৰ ফালে অলপ জাস্ট ৰঙা পৰিব তাৰ পিছত লাহে লাহে চকুৰ তলৰ ফালটো ফুলিবলৈ আৰম্ভ কৰিব তাৰ পিছত লাহে লাহে ডাঙৰ হৈ গৈ থাকিব পিছত চকুটো বন্ধ হৈ যাব তাৰ পিছত ভিতৰত মানে এবিধ বগা বগা পদাৰ্থ সৃষ্টি হ'ব আৰু সেই পদাৰ্থবিধ যদি আপুনি মানে চকুটো চলে যায় তেতিয়া অলপ বেলেগ বেলেগ বেয়া বেয়া অলপ গোন্ধ আহিব फ्रेंड्स যদি আপোনালোকে সময়মতে যদি এই ট্ৰিটমেন্টটো নকৰে বা আপোনালোকে যদি গম নাপায় স্টেপত যে এটো কৰাইজাৰ লক্ষণ তো যদি গম নাপায় আপোনালোকে এতিয়া কি হ'ব ই দ্ৰুত গতিত সংক্ৰমণ হ'ব এনেকুৱা ধৰণে সংক্ৰমণ হ'ব গৈ আপোনাৰ প্ৰায় 6-7 দিনত আপোনাৰ গোটেই ফাৰ্মৰ আধা আধি আপোনাৰ কৰাইজাৰ হৈ যাবগৈ সো फ्रेंड्स এই ডিজিজটো মানে ট্ৰান্সমিশন হয় আপোনাৰ বাচন বৰ্তনৰ জৰিয়তে বতাহৰ জৰিয়তে আকৌ আপুনি যদি বেলেগ ফাৰ্মত গৈছে সো তাৰ পৰা যদি বাচন বৰ্তন আনিছে আৰু যদি আপুনি স্যানিটাইজ নকৰাকে ফাৰ্ম ভিতৰত সোমাইছে সো এইবিলাক কাৰণত ব্যাকটেৰিয়াবিধ আহি যাব পাৰে আপোনাৰ ফাৰ্মত আৰু অতি দ্ৰুত গতিত এই ব্যাকটেৰিয়াবিধে যদি আপোনাৰ চৰাইবিলাকৰ ইমিউনিটি সিস্টেম যদি দুৰ্বল হৈ থাকে বা আপুনি ভাল খাদ্য দিয়া নাই সো চৰাইবিলাক যদি দুৰ্বল হৈ থাকে তেতিয়া আপোনাৰ ফাৰ্মত এই ডিজিজটো অতি বেয়াকৈ মানে প্ৰভাৱিত কৰিব সো फ्रेंड्स এতিয়া মই আপোনালোকক জনাম যে ইয়াৰ কাৰণবিলাক কি কিয় হয় এই কি কাৰণ হয় এই ডিজিজটো সো फ्रेंड्स গৰমৰ দিনত মানে এই ডিজিজটো বেছি দেখা দিয়ে যেতিয়া গৰম বেছি পৰে ফাৰ্মত মুৰ্গীবিলাকে মুখ মেলি মেলি উশাহ লয় যেতিয়া মুখ মেলি মেলি উশাহ লয় সো এই যেতিয়া সিহঁতে মুখেৰে উশাহ লয় তেতিয়া মুখৰ ভিতৰত সিহঁতৰ মানে উশাহ লওঁতে কিছুমান ব্যাকটেৰিয়া সোমাই যায় যেটো ব্যাকটেৰিয়া মই ক'লো এবি ব্যাকটেৰিয়াম পেৰাগেলিনৰম এই ব্যাকটেৰিয়াবিধ যে ভিতৰত সোমাই যায় গৈ সিহঁতৰ শৰীৰৰ ভিতৰত সোমাই যায় কিন্তু যদি সিহঁতে নাকেৰে উশাহ ললে সিহঁতৰ এই ব্যাকটেৰিয়াবিধ বা যিকোনো ধৰণৰ ধূলিকণা চুলিকণা এভৰিথিং বস্তু নাকেৰে দি গৈ পেটত যাব নোৱাৰে কাৰণ আমাৰ যেনেকৈ আমি উশাহ ললে নাকত কিছুমান নোম থাকে সেফটি থাকে আমি বেয়া গোন্ধটো ভিতৰলৈ যাবলৈ দি নাকত আমাৰ কিছুমান ময়লা হৈ যায় ঠিক তেনেকৈ মুৰ্গীও তেনেকুৱা হয় যদি সিহঁতে নাকেৰে উশাহ লয় এনেকুৱা ধৰণৰ মানে ডিজিজে এটেক কৰিব নোৱাৰে আৰু যদি সিহঁতে মুখেৰে উশাহ লয় তেতিয়া মানে এনেকুৱা ডিজিজে এটেক কৰিব পাৰে আৰু फ्रेंड्स ওয়েদাৰ সলনি হলে সো এতিয়া গৰম পৰি আছে সো যদি ঘপককে বৰষুণ দি দিয়ে বা ঠাণ্ডা পৰি যায় তো তেনেকুৱা ওয়েদাৰ চেঞ্জ হৈ গলে তেতিয়াও এই মানে ডিজিজ কৰাইজা ডিজিজটোৱে দেখা দিয়ে আৰু फ्रेंड्स যদি আপুনি বেলেগ ফাৰ্মৰ লগত ট্ৰানজাকচন কৰে মানে আপুনি বেলেগ ফাৰ্মত গৈছে ডাইৰেক্ট আহি আপোনাৰ ফাৰ্মত সোমাই দিছে বা বেলেগ বাহিৰা মানুহ আহি আপোনাৰ ফাৰ্মত সোমাইছে সো এনেকুৱা কাৰণতো কৰাইজা ডিজিজটো হৈ যাব পাৰে फ्रेंड्स এতিয়া আপোনাৰ ফাৰ্মত মানে আপোনাৰ ফাৰ্মত বৰ্তমান ধৰি লওক কৰাইজাটো হৈ গ'ল সো আপোনালোকে ট্ৰিটমেন্ট কৰি মেলি কৰাইজাটো ভাল কৰিলে কিন্তু তাত কিছুমান ব্যাকটেৰিয়া ৰখি গ'ল সো এই কৰাইজা ব্যাকটেৰিয়াটো এনেকুৱা যেটো ব্যাকটেৰিয়াৰ কথা ক'লো মই এবি ব্যাকটেৰিয়াম পেৰাগেলিনৰম এই ব্যাকটেৰিয়া এনেকুৱা বস্তু ই বহুত লিকটা টাইপৰ ব্যাকটেৰিয়াটো ই পটককে ধ্বংস হৈ নাযায় সো আপোনালোকে এক বেছ কৰিলে নহয় কৰি পেলাই যদি চৰাইখিনি বিকি দিয়ে বিকাৰ পিছত আপোনালোকে প্ৰায় বায়োচিকিউৰিটি সিস্টেম কৰিব সাফ চিকুণ কৰোতে ধৰি লওক স্প্ৰে বা ধৰি লওক আপোনালোকে কি বুলি কয় এইটো ফেমিঙেশ্যন যেটো আপোনাৰ ফৰ্মেলিন আৰু ব্লিচিং দি পেলাই ফেমিঙেশ্যন কৰে টিপালটো বাহিৰৰ সাইডে লগাই লৈ পেলাই তো আপোনালোকে তেনেকৈ কৰিব কৰি প্ৰায় আপোনালোকে 15 দিন মেক্সিমাম আপোনালোকে ড্ৰপ দিব মানে গেপছ দিব যদি আপোনালোকে 15 দিন গেপছ নিদিয়াকৈ লগালগ ভালকৈ চাফা কৰিলে কিন্তু এনেকুৱা ধৰণৰ বায়োচিকিউৰিটি মানে স্প্ৰে নকৰি পেলাই বা আপোনালোকে ফেমিঙেশ্যন নকৰিলে এনেকৈ নকৰাকৈ যদি পোৱালিটো লৈ লয় সো তেতিয়া সৰু বাচ্চাত সিহঁতৰ দেখা নিদিয়ে যেতিয়া সিহঁতৰ বয়সটো আপোনাৰ 20 দিন বা 25 দিন বা 1 মাহ পাৰ হৈ যাব তেতিয়াহে এই ব্যাকটেৰিয়াটোৱে সিহঁতক এটেক কৰে সো এইবিলাকো কাৰণ হ'ব পাৰে
যে এই কৰাইজা ডিজিজটো হোৱাৰ। চ' ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক লক্ষণবিলাক জনাম। মানে লক্ষণটো কেনেকুৱা হ'ব, মানে কেনেকুৱা ধৰণৰ মুৰ্গীবিলাকৰ হেৰিটো দেখিলে আপোনালোকে গম পাব যে এই কৰাইজাটো হৈছে। চ' আপোনালোকক মই সুন্দৰভাৱে কৈ দিম। মানে মুৰ্গীৰ যেতিয়া চকুৰ তলত, মই প্ৰথমতে কৈছোঁ, এতিয়া মই আকৌ কৈ দিওঁ আপোনাক। প্ৰথমতে যেতিয়া চকুৰ তলত জাষ্ট অলপ ৰঙা পৰিব, তাৰপিছত লাহে লাহে ফুলিব আৰম্ভ কৰিব, তাৰপিছত 2-3 দিনৰ পিছত চকুটো বন্ধ হৈ যাব, তাৰপিছত লাহে লাহে বেছি ডাঙৰকৈ ফুলিব, তেতিয়া গম পাব যে নিশ্চয় মুৰ্গীৰ কৰাইজা হৈ গ'ল। তাৰপিছত চকুটো ফুলি গৈ পেলাই বন্ধ হৈ যাব, বন্ধ হৈ পেলাই ভিতৰত মানে একদম মানে বগা টাইপৰ, একদম টেমুনা হৈ বগা টাইপৰ এটা পদাৰ্থৰ সৃষ্টি হৈ যাব। চ' সেই পদাৰ্থ যদি আপোনালোকে অপাৰেশ্যন কৰে তেতিয়া পূৰা গোন্ধ ওলাব। চ' আপোনালোকে তেতিয়া গম পাই যাব যে সেইটো কৰাইজা হৈছে। আৰু কি হয়, কিছুমান মুৰ্গীৰ মুখতো হৈ যায়। মানে এই যেতিয়া আপোনাৰ বেক্টেৰিয়াভিড য'তে ত'তে পৰি থাকে, যেতিয়া ধৰি লওক মুৰ্গীবিলাকৰ হৈ গৈছে, হৈ যাওঁতে বেক্টেৰিয়াভিড সিহঁতে যেতিয়া খাদ্য খাই দিয়ে, সিহঁতৰ মুখতো কিছুমান ঘাঁহ হৈ যায়, আৰু এই বগা পদাৰ্থটো মুখতো হৈ যায়। মুখতো হৈ যাব, আপোনালোকে মুখখন এনেকৈ মেলি দিলে দেখিব যে সিহঁতৰ মানে জিভাটো প্ৰায় ঘাঁহ লাগি জিভাটো নাইকিয়া হৈ গৈছেগৈ ভাল। চ' তেনেকুৱা কাৰণে সিহঁতে খাদ্য খাব নোৱাৰিব। চ' তেতিয়া গম পাব যে আপোনালোকে নিশ্চয় মুৰ্গীটোৰ কৰাইজা হৈ গৈছে। আৰু ফ্ৰেণ্ডছ, মুৰ্গীবিলাকৰ ৱেটটো পূৰা কমি যাব, তেতিয়া গম পাব যে আপোনালোকে নিশ্চয় কৰাইজা হৈছে। মানে কি, যেতিয়া চকুৰ তলত ৰঙা পৰিব, চ' এনেকুৱা ধৰণৰ মানে আপোনালোকে গম পাব তেনেকুৱা নিচিনা হৈ গৈছে বুলি। তাৰপিছত যেতিয়া মুৰ্গীটোৰ ৱেটটো কমি যাব, মানে যেতিয়া ৱেট মানে ডিজিজটো হৈ যাব, খাদ্যবিলাক খালেও মানে ৱেটটো নল'ব, তেতিয়া গম পাব যে মুৰ্গীটোৰ কৰাইজা হৈ গৈছে। আৰু যদি আপুনি লেয়াৰ ফাৰ্মিং কৰি আছে, তেতিয়া কি হ'ব, যিবিলাক কণী দি থকা মুৰ্গী, চ' 40% কণীটো একদম মানে নাইকিয়া হৈ যাব। তেতিয়া গম পাই যাব যে আপোনালোকে নিশ্চয় মুৰ্গীটোৰ কৰাইজা, এইটো কৰাইজাৰ লক্ষণ বুলি আপোনালোকে নিশ্চয় গম পাই যাব। এতিয়া ফ্ৰেণ্ডছ, মই আপোনালোকক জনাম যে ট্ৰিটমেণ্টটো কেনেকৈ কৰিব, কি মেডিচিন দিব। প্ৰথম কথা ফ্ৰেণ্ডছ, যেতিয়া আপোনালোকৰ ফাৰ্মত কৰাইজাটো হৈ গৈছে, ত' যিকেইটা চৰাইৰ কৰাইজা হৈ চকুকেইটা ফুলি গৈছে, বেছি হৈ গৈছে, সেই চৰাইকেইটা আপোনালোকে মানে পৃথক কৰি দিব। যিখিনি ফাৰ্মত যিমান চৰাই আছিলে, তাত যদি আপোনাৰ 100 চৰাই আছে, তাত 10টাও যি হৈ গৈছে, সেই 10টা আপোনালোকে পূৰা পৃথক কৰি দিব। নহ'লে তাত থাকি গ'লে আৰু বেছি সংক্ৰমণ হৈ যাব। গতিকে সেইকেইটা আপোনালোকে পৃথক কৰি দিব। ফ্ৰেণ্ডছ, ষ্টেপ 3টা থাকে। আপোনালোকে যদি ফাৰ্ষ্ট ষ্টেপত, মানে ধৰি লওক ফাৰ্ষ্ট ষ্টেপটো কেনেকুৱা হ'ব, মানে জাষ্ট অলপ চকুটো ৰঙা পৰিছে, অলপমান ফুলিছে, সেইটো ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপ কি হ'ব, চকুটো বন্ধ হৈ গৈছে। 3 নম্বৰ ষ্টেপ কি হ'ব, যেতিয়া মুৰ্গীবিলাকৰ পূৰা চকুটো ফুলি ভিতৰত পূৰা বগা পদাৰ্থ হৈ যাব, তাৰপিছত মুৰ্গীটো পূৰা শুকাই আহিব, বা মুখতো সিহঁতৰ এই বগা পদাৰ্থ হৈ যাব, ঘাঁহ হৈ যাব, খাব নোৱাৰিব। চ' এইটো 3 নম্বৰ ষ্টেপ। চ' 3 নম্বৰ ষ্টেপত যদি আপোনালোকে গম পাই গৈ যে এতিয়াহে গম পাইছোঁ যে মোৰ মুৰ্গীবিলাকৰ কৰাইজা হৈছে, ত' 3 নম্বৰ ষ্টেপত আপোনালোকে মুৰ্গীবিলাকক বচাবলৈ অলপ সমস্যাই হৈ যাব। গতিকে আপোনালোকে মন কৰিব যে এই মই যিখিনি আগত কৈ দিলোঁ লক্ষণবিলাক, তেনেকুৱা ধৰণৰ লক্ষণ হৈ থাকোঁতেই যদি ফাৰ্ষ্ট ষ্টেপত আপোনালোকে গম পাই যায়, তেতিয়া আপোনালোকে সচৰাচৰ ব্যৱহাৰ কৰি থাকে লিগজেন পাউডাৰ আৰু টেট্ৰাচাইক্লিন। চ' এইবিলাক মেডিচিন যদি এণ্টিবায়'টিক আপোনালোকে ইউজ কৰে, চ' আপোনালোকক কাম কৰিব। মই আপোনালোকে কিছুমান ফাৰ্মাৰ যদি আপোনালোকে নতুনকৈ যদি চাই আছে মোৰ ভিডিঅ'টো, আপোনালোকে যদি নাজানে, চ' আপোনালোকক মই স্ক্ৰীনত দেখুৱাই দিছোঁ। টেট্ৰাচাইক্লিন আৰু লিগজেন পাউডাৰটো মই দেখুৱাই দিছোঁ। চ' কিমান দিব লাগিব পৰিমাণটো, ফাৰ্ষ্ট ষ্টেপত আপোনালোকে লিগজেন হ'লে 0.5 গ্ৰাম আপোনালোকে 1 লিটাৰ পানীত দিব। হৈ যোৱা মানে যিটো হৈছে আৰু যেতিয়া সংক্ৰমণ হৈ গ'ল, তেতিয়া আপোনালোকে 0.5 গ্ৰাম দিব, 0.5 mg আপোনালোকে দিব 1 লিটাৰ পানীত। আৰু টেট্ৰাচাইক্লিনত দিব আপোনাৰ 2 গ্ৰাম 1 লিটাৰ পানী। তাৰপিছত ছেকেণ্ড ষ্টেপ আৰু থাৰ্ড ষ্টেপ। ছেকেণ্ড ষ্টেপত টেট্ৰাচাইক্লিন বা লিগজেন দিলে কাম নকৰিবও পাৰে, চ' আপোনালোকে দি চাব পাৰে, কাম কৰিব পাৰে। কিন্তু মই ব্যৱহাৰ কৰিছোঁ এনেকৈ, কাম নকৰে ছেকেণ্ড ষ্টেপ বা থাৰ্ড ষ্টেপ হ'লে। তেতিয়া মই কি কৰোঁ, এটা কি বুলি কয় ৰেষ্ট্ৰিক এল, এইটো মই আপোনালোকক আগৰ CRD যিটো ভিডিঅ' বনাইছিলোঁ মই, তাত আপোনালোকক কৈছোঁ। এইটো মানে যিবিলাক বেক্টেৰিয়েল ইনফেকশ্যন হয়, চ' এই ৰেষ্ট্ৰিক এলটোৱে বিভিন্ন কামত কাম কৰে। আপোনাৰ CRD কাম কৰে, কৰেজা কাম কৰে, আপোনাৰ চালমইনা, এভৰিথিং মানে যিবিলাক ডিজিজ থাকে, এইটো এণ্টিবায়'টিক হয়, ভাল এণ্টিবায়'টিক আপোনালোকে ব্যৱহাৰ কৰিব। চ' আপোনালোকক তথাপিও মই স্ক্ৰীনত দেখুৱাই দিছোঁ। এইটো হৈছে আপোনাৰ ৰেষ্ট্ৰিক এল, এইটো আপোনালোকে ব্যৱহাৰ কৰিব। এইটো আপোনালোকে 0.3 mg আপোনালোকে 1 লিটাৰ পানী দিব, কাৰণ আপোনালোকৰ মুৰ্গীবিলাকৰ অলৰেডি এইটো ডিজিজটো সংক্ৰমণটো হৈ গৈছে। চ' এই বেক্টেৰিয়াবিধক ধ্বংস কৰিব লাগিব। গতিকে মেডিচিনটো অকণমান জাষ্ট কাৰাকৈ দিব, বেছি কাৰাকৈ নিদিব, অলপ বেছিকৈ দিব। এনেই 2 দিব লাগে, মই 3 কৈছোঁ আপোনালোকক। 3 mg 1 লিটাৰ পানীত দি দিব। আৰু যিকেইটা চৰাই হৈ গৈছে, যদি মুখত ঘাঁহ হৈছে সিহঁতে খাব নোৱাৰিব, তথাপিও আপোনালোকে এটা চিৰিঞ্জ ল'ব, চিৰিঞ্জ লৈ সেই 3 mg মিলৰ পানীখিনি অলপ 5 ml ভৰাই ল'ব, ভৰাই লৈ সেই মুৰ্গীকেইটাক
2 ml বা 1.5 ml 1.5 ml এনেকৈ সিহঁতক খুৱাই দিব। আৰু বন্ধুসকল মানে কি যিকেইটা মুৰ্গী কৰাইজা হৈছে চকুত সিহঁতে কিন্তু খাদ্য নোখোৱাকৈ নাথাকে, সিহঁতৰ পেটৰ প্ৰব্লেম একো নাথাকে, সিহঁতৰ ভোক লাগিবই, সিহঁতে খাবই, কিন্তু খালে ৱেটহে নলয়, কাৰণ এই বেক্টেৰিয়া ভিতৰৰ ফলত ৱেটটো কোনো কাৰণত ল'ব নোৱাৰে। আৰু ফ্ৰেণ্ডছ আপোনালোকে নেমোক্লক্স ডি বুলি এটা আছে মেডিচিন, এইটো মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ। এইটো আপোনালোকে 1 গ্ৰাম 1 লিটাৰ পানীত দিব, এই দুইটা মিক্সিং কৰি ব্যৱহাৰ কৰিব আপোনালোকে। তাৰপিছত আপোনালোকে কি কৰিব, যিকেইটা মুৰ্গী আপোনাৰ ধৰি লওক বেছিকৈ হৈ গৈছে সেইকেইটা আপোনালোকে অপাৰেশ্যন কৰিব লাগিব। চ' এতিয়া মোৰ ফাৰ্মত বৰ্তমান তেনেকুৱা মুৰ্গী নাই, চ' মই আপোনালোকক দেখাব পৰা নাই, কিন্তু আপোনালোকক মই বঢ়িয়াকৈ কৈ দিওঁ, বুজাই দিওঁ, আপোনালোকে নিশ্চয় বুজি পাব কৈ দিলে। যিকেইটা মুৰ্গী চকুটো পূৰা টেমুনা হৈ গৈছে সেই মুৰ্গীটো আপোনালোকে ধৰি ল'ব। আপুনি অকলে নোৱাৰিব, এজন মানুহৰ লগত লৈ ল'ব, লৈ তেখেতক পাখিত আৰু ফুটে ঠেঙে ধৰি ল'ব তেওঁ বঢ়িয়াকৈ, যাতে বেছি জোৰে নধৰিব, যাতে মুৰ্গীটোৱে কষ্ট নাপায়। তাৰপিছত আপোনালোকে বঢ়িয়াকৈ হস্পিটেলত যিটো বেণ্ডেজ কৰিলে যিটো বগা কাপোৰ দিয়ে পৰিষ্কাৰ কাপোৰটো, সেইটো আপোনালোকে আনি ল'ব। তাৰপিছত ডেটল আনি ল'ব, ডেটল পানীত এটা কাপত পানী অলপ ডেটল অলপ দি পেলাই তাত পানী অলপ দিব, দি পেলাই গুলি ল'ব, গুলি লৈ সেই ডেটল পানীখিনি প্ৰথম অৱস্থাত চকুটোৰ ওপৰত লাহেকৈ সানি দিব। নহ'লে আপোনালোকে বৰিক এচিড পাব, ফাৰ্মাচীত মানুহৰ ফাৰ্মাচীত পাব বৰিক এচিড পাউডাৰ, সেই পাউডাৰটো অলপ লৈ পেলাই আপোনালোকে কুহুমীয়া গৰম পানীত কাপত বঢ়িয়াকৈ মিলাই লৈ সেই পানীখিনিত তুলাই দি বঢ়িয়াকৈ ওপৰত সানি দিব। সানি দি আপোনালোকে যদি চকুটো একেবাৰে বন্ধ হৈ গৈছে, চ' আপোনালোকে যদি হেঁচি দিওঁতে যদি পোষ্টটো নোলায় তেনেহ'লে চকুটোৰ কাষত চকুটোত বেলেগখন নলগাকৈ নতুন বিলাতে অলপমান জাষ্ট ফালি দিব, ফালি দি আপোনালোকে বঢ়িয়াকৈ এনেকৈ পেলাই হেঁচি দিব, দেখিব যে ফুটকৈ যিটো বগা বগা পদাৰ্থটো হেঁচিটোতে ওলাই আহিব। আৰু আপোনালোকে মন কৰিব চেপত চাব যে আছে নেকি আৰু চেপত, মানে সেই বগা পদাৰ্থ যে অকণমান ৰখি যায় সি আকৌ কেইদিনমানৰ পিছত আকৌ বাঢ়ি যাব। যদি আপোনালোকে একেবাৰে নাইকিয়া কৰি দিব পাৰে তেতিয়াহ'লে সি আৰু নহয় আৰু। তাৰপিছত আপোনালোকে বঢ়িয়াকৈ হেঁচি দিয়াৰ পিছত তেজ অলপ ওলাব, সেই কাপোৰখনে দি কটনৰ মানে যিখন মই যে ক'লোঁ বেণ্ডেজৰ কাপোৰ, সেই কাপোৰ দি পেলাই বঢ়িয়াকৈ মুচি দিব, মুচি পেলাই মানে তাত কি কৰিব অলপমান ঘৰুৱাভাৱে শুকান হালধি, এইটো এণ্টিবায়'টিক হয়, এণ্টিবায়'টিক এনেই আপুনি দিবই পানীত, তথাপিও শুকান হালধি দিলে ভাল বস্তুটো, তেতিয়া ভিতৰত যদি কিবা এটা মানে কটা চিঙা হৈছে আমিতো দেখা নাপাওঁ ভিতৰত, গতিকে সেইখিনি শুকাই আহিব। চ' এনেকুৱা কৰি দিব, কৰি দি সিহঁতক খাদ্যটো খাবলৈ দিব, ভাল খাদ্যটো, পানীটো খাবলৈ দিব। চ' এনেকৈ কৰাৰ পিছত আপোনালোকে দেখিব যে এই মুৰ্গীটো 4-5 দিনত নিশ্চয় ঠিক হৈ গৈছে। বাৰু আৰু এটা কথা পাহৰিলোঁ মই, মানে কি আপোনালোকে মানুহৰ যিটো আইড্ৰপ যিটো আইড্ৰপ পায়, সেই আইড্ৰপটো আপোনালোকে বেছি নলয় 48 বা 38 এনেকুৱা মানুহ ল'ব, আপোনালোকে সেইটো লৈ আহিব, আনি পেলাই সেই চকুটোত এটোপাল বা দুটোপাল দি দিব, এনেকৈ আপোনালোকে 3-4 দিনমান দিব, তেতিয়া ঠিক হৈ যাব। মই এনেকৈ এইখিনি কৰাৰ পিছত মানে অপাৰেশ্যনটো কৰাৰ পিছত মই আপোনাৰ চকুৰ যিটো আইড্ৰপ সেই ড্ৰপটো মই 4-5 দিনমান দিছিলোঁ, তেতিয়া আকৌ সম্পূৰ্ণৰূপে সুস্থ হৈ গ'ল। আৰু বন্ধুসকল ফাৰ্মত পূৰা একদম স্প্ৰে কৰি দিব, যে মানে আপোনাৰ B90 C90 এনেকুৱা ধৰণৰ স্প্ৰে আছে। চ' আপোনালোকে এনেকুৱা ধৰণৰ স্প্ৰে আনি একদম ভালকৈ স্প্ৰে কৰি দিব, যাতে যিবিলাক বীজাণু ৰখি গ'ল সেইবিলাক যাতে পূৰা ধ্বংস হৈ যায়। আমিতো এতিয়া পানীত মেডিচিন দিমেই এণ্টিবায়'টিক, যাতে সিহঁতৰ দেহত থকা মানে যিটো বেক্টেৰিয়া আছিলে সেইটো খতম হৈ যাব, কিন্তু যিবিলাক ধৰি লওক তলত মাটিত বা ভুচিত যিবিলাক পৰি আছে বেক্টেৰিয়া, যাতে সেইবিলাকো ধ্বংস হৈ যায়, তেতিয়া আপোনাৰ ফাৰ্মত আৰু দেখা নিদিয়ে। চ' ফ্ৰেণ্ডছ মই আপোনালোকক মানে মোৰ কৰ্মৰত মই ফাৰ্মিং কৰি থাকোঁ, মই আপোনাৰ হেডচাৰীৰ পৰা আপোনাৰ মাংস বিক্ৰী কৰোঁ আৰু পোৱালি প্ৰডাকশ্যন কৰোঁ, কণী প্ৰডাকশ্যন কৰোঁ, চ' এভৰিথিং কৰি থাকোঁ। চ' এই প্ৰেক্টিকেলি মই আপোনালোকক যিখিনি পাইছোঁ মই তাৰেহে কিছুমান দিহা দিছোঁ। মই কোনো ডক্তৰ নহয় বা মই কোনো পঢ়ি অহা নাই এই বিষয়ত, গতিকে মই সেইবিলাক নাজানো। গতিকে মই যিখিনি মানে প্ৰেক্টিকেলি মই যিখিনি কৰি পেলাই মোৰ মুৰ্গীখিনি যেনেকৈ ভাল হৈছে, চ' ফাৰ্ম কৰিলে বিভিন্ন সমস্যাই দেখা দিয়ে, চ' এই সমস্যাবিলাক কৰি থাকিলে এসময়ত নিজে জনা হৈ যায়। গতিকে মই অলপ তাৰ বিষয়ত জানি পেলাই আপোনালোকক কিছুমান কথা শ্বেয়াৰ কৰিলোঁ। চ' ইমানকৈ ভালকৈ আপোনালোকক বুজাব পৰা নাই, চ' আপোনালোকে যদি বুজিব পৰা নাই, চ' আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, চ' আপোনালোকে নিশ্চয় মই আপোনালোকৰ কমেণ্টৰ উত্তৰ দিম। চ' ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' ফ্ৰেণ্ডছ আজিলৈ ইমানতে সামৰিলোঁ, আকৌ পুনৰ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ জৰিয়তে। চ' আজিলৈ বাই বাই।